হে দোস্ত, তো কেনেকুৱা আছে আপোনালোকে? আশা কৰোঁ ভালে আছে দে। তো আজি এতিয়া আমালোকৰ কাউচাৰত হ'ব ফাইনেল মেচ। তো চাপৰগ্ৰাম আৰু ফকৰিগ্ৰাম দুৰামাৰী তো ফাইনেল দিছে, আপোনালোকে জানে। তো এতিয়া হ'ব ফাইনেল মেচ। তো ব্লকখন ষ্টাৰ্ট কৰোঁ। তো এতিয়া চাপৰগ্ৰাম আৰু দুৰামাৰী সকলো প্লেয়াৰে মানে ফিল্ডত থিয় হৈছে। তো এতিয়া অলপমান মানে কি, এতিয়া ৰাষ্ট্ৰীয় সংগীত গাব সকলোৱে একেলগে। তো চাই থাকক ব্লক আৰু ৰাষ্ট্ৰীয় সংগীতখন শুনক। গোলের ওটা গেলে কি এলা হয় বলে দিই ওটা গোল গোল দিতে দেয় হ্যাম টু স্ক্যাম খেলা দল দিকে একই হইছে এ বাসরা আসে না ওইতে লাগা দিতে দিলে দিলে খেলা তো লাগা ওরা দিতে লাভ নাই। তো ব্লক ৰাষ্ট্ৰীয় সংগীতখন সকলে ৰাষ্ট্ৰীয় সংগীত গীত গালে। তো এতিয়া আৰু খেলিব ষ্টাৰ্ট। তো এতিয়াৰ ব্লক চাই থাকোঁ, ব্লকখন বহুত মজা আহিব। আৰু চাওক পুৰা খেল ষ্টাৰ্ট হৈ গৈছে। তো এতিয়া চাওক কোনে জিকে। আৰু আজি মৌচুমখন বহুত মানে বেয়া কৰি আছে, কাৰণ বহুত আন্ধাৰ হৈ আছে। আৰু মই আপোনালোক ব্ৰাইটনেছ ফুল কৰি ভিডিঅ' কৰিছোঁ, সেইকাৰণে এনেধৰণৰ দেখা পোৱা নাযায় কি আজি বহুত আন্ধাৰ কৰিছে। আৰু চাওক আপোনালোকে অলপমান মেঘ চাই কেনে দিশা পাই আছে। তো চাওক কি হয়, বৰষুণ আহিব চিয়'ৰ। তো দে আৰু চাই থাকক ব্লকখন ষ্টাৰ্ট কৰোঁ। আৰু চাওক গুলিৰ ওচৰত ফাউল হৈ গৈছে। তো দুৰামাৰীয়ে ফাউল কৰিছে। তো তেওঁলোকে কৈ আছে কি ফাউল হোৱা নাই। তো ৰেফাৰীয়ে তো ফাউল ধৰি লৈছে। তো এতিয়া ফাউল মাৰিব গুলিৰ ওচৰত, চাওক কি হয়। আৰু বল চেঞ্জ কৰিল, চাওক কি হয় এতিয়া। তো চাই থাকক ব্লকখন বহুত ইণ্টাৰেষ্টিং হ'ব। আৰু চাওক তেওঁলোকে চেক দি আছে আৰু কিপাৰ পুৰা ৰেডি। আৰু চাপৰগ্ৰামৰ প্লেয়াৰ বল মাৰাৰ জন্য বহুত ৰেডি হৈ আছে। তো তেয়াৰ চাই থাকক, বহুত ইণ্টাৰেষ্টিং হ'ব। তো তেয়াৰ এতিয়া বল মাৰিব, চাওক কি হয়। চাওক বল মাৰিব এতিয়া। বলখন ভালে মাৰিছিল, কিন্তু গ'লো হৈ গৈছে, গ'ল। তো গ'লখন অফসাইড হৈছে। তো সেইকাৰণে গ'লখন ধৰা নাই। তো অফসাইড ধৰিছে ৰেফাৰী আৰু জাজমেনে। তো দে আৰু খেলখন চাওক। আৰু খেলখন চাই বহুত মজা আহি আছে, কাৰণ খেলৰ পুৰা কণ্টেষ্টত হৈ আছে, সেইকাৰণে বহুত ইণ্টাৰেষ্টিং লাগি আছে। চাওক তো এতিয়া কি কোনে গ'ল খাব, এতিয়ালৈকে এটাও গ'ল হোৱা নাই। তো আৰু চাই থাকক কোনে গ'ল খাব। চাওক আৰু মৌচুমখন কেনেকুৱা হৈছে, আৰু মেঘবিলাক চাওক না আপোনালোকে, পুৰা আন্ধাৰ হৈ গৈছে। মই ব্ৰাইটনেছ অলপমান বঢ়াই দি কেনে ভিডিঅ' কৰি আছোঁ, সেইকাৰণে আপোনালোকে দেখা পোৱা নাই কি মৌচুমখন কেনেকুৱা। তো বহুত এতিয়া বৰষুণ চিয়'ৰ আহিব, কিন্তু আমালোকে ভাবি আছোঁ খেলৰ মাজতে বৰষুণটো নাহিলে ভাল হ'ব দেই, কাৰণ
খেলৰ মাজতে বৰষুণ আহিলে আমালোকৰ ডিষ্টাৰ্ব হৈ যাব আপোনালোকে দেখিব নোৱাৰিম তো দে আৰু চাই থাকক ব্লগখন বহুত ইণ্টাৰেষ্টিং হ'ব আৰু চাওকিয়া ব্ৰাইটনেছ কমাই দি কেনে মই ভিডিঅ' কৰি আছোঁ কাৰণ যেটোৱে কেপচাৰ কৰিছে সেইটোৱেই চাওক চালেতো আপোনালোকে চাওক ইয়া মেঘ কেনেকৈ দিছে আৰু এই মৌচমখন কেনেকুৱা আন্ধাৰ হৈ গৈছে তো দে আৰু এনে দেখিতে পুৰা বৰষুণ আহি গ'ল চাওক প্লেয়াৰৰ পৰা মানে যি খেল দেখি আছিল পুৰা ফিল্ডৰ পৰাই মানে দৌৰি আছে আৰু এই হাফ টাইম হৈ গৈছে সেইকাৰণে হাফিন হৈছে সেইকাৰণে সকলোৱে ফিল্ডৰ মাজেদি আহি আছে কাৰণ বহুত বৰষুণ আহিব তো এতিয়ালৈকে স্কোৱাৰ 0/0 তো চাওক কোনে জিকে আৰু আপোনালোকে কমেণ্টত জনাব আপোনালোকে কোন টিমৰ চাব দুৰামাৰী ইয়া সাবুতগ্ৰাম তো চাওক আৰু বলখন ডাইৰেক্ট মাৰিছে তো আউট হৈ গ'ল তো দে চাওক পুৰা হাৱা মাৰি আছে দে কি কৰা যাব তো চাওক কৰ্নাৰ হৈছে এতিয়া কি হয় আৰু চক কৰ্নাৰখন বাহিৰ হৈ গৈছে তো এতিয়া চক ৰেফাৰীয়ে কৈছে যে কৰ্নাৰ হোৱা নাই কাৰণ ৰেফাৰী নহয় জাজমেনে কৈছে কৰ্নাৰ হোৱা নাই আৰু চক প্লেয়াৰ দৌৰি গৈছে তাক মাৰিব জাজমেনক মাৰিবলৈ চাওক না আৰু সকলোৱে দেখি আছে চাওক জাজমেনৰ ডিচিশ্যনে খেলখন হয় জাজমেন আৰু ৰেফাৰী ডিচিশ্যনে তো তেওঁলোকে মানে জাজমেনৰ ওচৰত গৈছে জাজমেনক মাৰিবলৈ তো চাওক কি হয় আৰু চাওক ইয়াৰো জাজমেন গৈ আছে এইবিলাক ৰেফাৰীও হয় তো এইখন নিয়ম নহয় খেলখনত চাওক এইখন প্লেয়াৰে পুৰা জাজমেনৰ লগত তৰ্ক হৈ আছে চাওক চাওক কেনেকৈ অকাইছে মাৰিবলৈ চাওক এইখন নিয়ম নহয় কাৰণ খেলখনৰ ৰেফাৰী আৰু জাজমেনৰ কাৰণে ৰেফাৰী জাজমেণ্ট যা ডিচিশ্যন হ'ব সেইখনেই হ'ব তো দে এনেকৈ খেলখন চলিব আৰু চাওক না বৰষুণ আহি গ'ল পুৰা বৰষুণ পৰি আছে এতিয়া ভিগি কেনে আমালোকক খেল দেখিব লাগিব ভিজা নাযাব যে কাৰণ এতিয়া সকলোৰে জ্বৰ আহি আছে তো আমালোকৰো এতিয়া জ্বৰ হোৱা নাই তো হ'ব কোনো বিশ্বাস নাই সেইকাৰণে ভিজা নাযাব তো দে আৰু অলপমান চাই কেনে ঘৰত যাম আৰু চাওক এতিয়া বহুত জোৰে বৰষুণ আহিছে তো বহুত জোৰে বৰষুণ আহিছে তো এতিয়া আমালোকে যাবই লাগিব কাৰণ ইয়াত আৰু থাকিব নোৱাৰিম তো চাওক ইফালে আহি কেনে কলকাছৰ নিচত আমালোকে থিয় হৈ আছোঁ উপায় নাই চাওক ইয়াৰ ফাউল হৈছিল তো দে আছে ব্লগখন বহুত ইণ্টাৰেষ্টিং হৈ আছে খেলখন
আৰু চক বল দুৰামাৰীৰ ফালে চাপি আছে তো চক কি হয় চক তেওঁ বল লৈ আহি আছে চক আৰু বল দুৰামাৰী ইয়াত আহি গ'ল তো কি হয় তো বলখন দিব পৰা নাই তো তেওঁৰ জোতা খুলি গৈছে তো চাওক এতিয়া সেইফালে কি হয় কাৰণ খেলখন বহুত ইণ্টাৰেষ্টিং হৈ আছে চক আৰু এতিয়া চাওক কি হয় গ'ল হৈ গৈছে ইয়া তো চাওক না সকলে কি এনজয় কৰি আছে তো এখন গোল হৈ গ'ল আৰু এতিয়া সাবুগ্রাম সেকেন্ড প্রাইজ ল'ব আৰু দিয়াৰ প্রাইজটো পাবই দে সাবুগ্রাম সেকেন্ড প্রাইজ আৰু দুৰামাৰে ফার্স্ট প্রাইজ পাব তো দিয়াৰ ফাইনাল মেচ আজিৰ ব্লগখন ইয়াতে আছিল তো আজিৰ কাৰণে বাই